প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে। 1 নম্বৰটি আছে 140 140 1 নম্বৰটি আছে 140। তো 1 নম্বৰ সলিউশ্যন 140 ইয়াক আমি কি কৰিব লাগে মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে। তো ইয়াত 140 আমি কি লিখিব পাৰোঁ 140 ইয়াৰ ফেক্টৰিয়েল মৌলিক উৎপাদক উলিয়াব লাগিব। তো যোৰা সংখ্যা আছে 2 এর 70 গুণ 140 2 এর 3 গুণ 6 1 থাকে 10 2 5 গুণ 10 5 7 গুণ 35। তো ইয়াত হ'ব 140 দুটা 2 স্কয়ার 5 এটা 7 এটা এই হৈছে 140 মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা হ'ল। নাম্বাৰ 2 156 লিখিব পাৰোঁ 2 7 গুণ 14 1 থাকে 16 হ'ল 2 8 গুণ 16 2 3 গুণ 6 1 থাকে 18 2 9 গুণ 18 3 2 3 গুণ 3 3 3 গুণ 9 আৰু নাযায়। তো ইয়াত কি হ'ব 2 আছে ইয়াত দুটা 2 স্কয়ার ইনটু 3 আছে এটা ইনটু 13 আছে এটা এই হৈছে ইয়াত মৌলিক উৎপাদকৰ গুণফল। তো গ'ল এতিয়া নাম্বাৰ 3 আছে 3825 3825 ফেক্টৰিয়েল উলিয়াব লাগিব 5 দি যাব 5 ৰ 8 গুণ 35 বাকি থাকে 3 32 হ'ল 5 6 গুণ 30 বাকি 2 থাকে 25 5 5 গুণ 25 নেক্সট 5 দি যাব 5 ৰ 1 গুণ 5 2 থাকে 26 5 5 গুণ 25 1 থাকে 15 হ'ল 5 ৰ 3 গুণ 15 নেক্সট 3 আছে 3 দি যাব 3 ৰ 5 গুণ 15 3 গুণ 3 নেক্সট আগাও 3 দি যাব 3 ৰ 1 গুণ 3 বাকি কিমান থাকে 2 থাকে 21 হ'ল 3 7 গুণ 21। তো এই হৈছে 3825 মৌলিক উৎপাদক কেইটা এতিয়া 3825 লিখিব পাৰোঁ 3 আছে দুটা ইনটু 5 আছে দুটা ইনটু 17 আছে এটা এই হৈছে 3825 মৌলিক উৎপাদকবোৰৰ গুণফল। 4 নম্বৰ দি আছে যে 5005 এতিয়া 4 নম্বৰত আছে 5005 ইয়াৰ ফেক্টৰিয়েল উলিয়াব ল'লে 5005 5 আছে গতিকে 5 দি যাব 5 আছে গতিকে 5 দি যাব 5 ৰ 1 গুণ 5 5 ৰ 0 গুণ 0 5 ৰ 0 গুণ 0 5 ৰ 1 গুণ 5 নেক্সট কিমান দি যাব 7 দি 7 ৰ 1 গুণ 7 বাকি থাকে 3 30 হ'ল 3 30 হ'লে 7 ৰ 4 গুণ 28 7 ৰ 4 গুণ 28 বাকি 2 থাকে 2 হ'লে 21 হ'ল না 7 ৰ 3 গুণ 21 নেক্সট 11 দি যাব 11 ৰ 1 গুণ 11 বাকি 3 থাকে 3 3 33 11 3 গুণ 33। তো 5005 মৌলিক উৎপাদক কেইটা হৈছে 5 7 11 13। তো ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হ'ব প্ৰথমত 5 ইনটু 7 ইনটু 11 ইনটু 13 এই হৈছে 5005 মৌলিক উৎপাদকৰ গুণফল। স্ক্ৰীনশ্বট ল'ব পাৰা। 1 ৰ 5 নম্বৰটো কৰিবলৈ হ'লে আমি 17 19 আৰু 23 কৰিব লাগিব। তো 7429 7429 আমি ফেক্টৰিয়েল উৎপাদক প্ৰকাশ কৰিব লাগিব। তো 17 দি কৰিলে কিমান হ'ব 17 ৰ 4 গুণ 68 17 4 গুণ 68 আৰু বাকি কিমান থাকে 6 74 ভিতৰত 6 বাকি থাকে 6 আৰু 2 62 17 3 গুণ 150 17 3 গুণ 150 বাকি থাকে কিমান 11 আৰু 1 199 তো 119 তো আমি এতিয়া কৰি চাম যে 17 ৰ 7 গুণ কিমান হয় 17 ৰ 7 গুণ 119 17 ৰ 7 গুণ 119। তো নেক্সট 19 দি যাব তো নেক্সট 19 দি যাব 19 দি গ'লে 19 ৰ 2 গুণ 38 বাকি থাকে কিমান 5 7 57 19 ৰ 3 গুণ কিমান হ'ল আছে 19 ৰ 3 গুণ 57 তো ইয়াত হৈ গ'ল যে 7429 ৰ ফেক্টৰিয়েল মৌলিক সংখ্যাবোৰৰ গুণফল হ'ব প্ৰথমত 17 × 19 × 23 17 × 19 × 23 এই হৈছে এনসাৰ।